কিন্তু এই ভ্ৰাম্যমান শব্দটো ক'ৰ পৰা আহিল এইখিনি কথা জানিবলৈ আমি উভতি যাব লাগিব 1963 চনৰ জৰ্জ ফিল্ডলৈকে। অচ্যুত লকৰদেৱৰ সপোন আৰু উদ্দেশ্য আছিল ভ্ৰাম্যমান থিয়েটাৰ চহৰলৈ আহক। প্ৰথম বৰ্ষতেই নটৰাজ থিয়েটাৰে গুৱাহাটীৰ জৰ্জ ফিল্ডত নাট মঞ্চস্থ কৰিবলৈ সুবিধা লাভ কৰিছিলে আৰু সেই প্ৰদৰ্শনীত উপস্থিত আছিল আধুনিক অসমীয়া সমাজৰ অভিভাৱক স্বৰূপ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাদেৱ। নাট উপভোগ কৰি ৰাধা গোবিন্দ বৰুৱাদেৱে পিছদিনাই তেওঁ নিজৰ বাতৰি কাকতত লিখিছিল যে যাৰ নিজৰ শব্দযন্ত্ৰ আছে, বৈদ্যুতিক কৈশল প্ৰয়োগ কৰিব পৰাকৈ যন্ত্ৰ আছে, জেনেৰেটৰ আছে, মঞ্চ আছে, নিজৰ প্ৰেক্ষাগৃহ আছে, আনকি গাঁত খন্দা সন্তাৰ পৰা আৰম্ভ কৰি কেৰাহী বাল্টি সকলো আছে। এনেকুৱা এটি মাধ্যম একক, অনন্য আৰু পৃথিৱীৰ ভিতৰতে বিৰল বুলিয়েই তেওঁই প্ৰথমে নামকৰণ কৰিছিল পৃথিৱীৰ প্ৰথমখন ভ্ৰাম্যমান থিয়েটাৰ। সেই যিটো বাতৰি